হাই গাইজ, এই জাষ্ট ভাত খাই আহিলোঁ। ৰাতি সাঁজ ভাত খালোঁৱে। এতিয়া হ'ল 7টা বাজি গ'ল চাগে। খাই লোৱে ভাত আমি অলপ সোনকালে খাওঁ ভাত। ইমান দেৰিলৈকে নাথাকোঁ আৰু সোনকালে ভাতটো খাই দিওঁ। ভাত হ'লে মানে খাওঁৱে আমি আৰু মাছ মৰাৰ কথা যে কৈছিলোঁ, পুখুৰীটোৰ কথা। মাছ আজি মাৰিলোঁ। 50 কেজি মাছ আহিছিলোঁ, আজি 25 কেজি উঠিল আৰু সেয়াই। ইমানখিনি মাছ এৰি পেলাই আজি 25 কেজিহে মাছ হ'লোঁ। বাকী মাছ সোপাটো কি বা হ'ল তাকে বুজি পোৱা নাই আৰু। পুখুৰীটো সিঁচা নাই, সিঁচিলে চাগে ওলাব আৰু 10 কেজিমান। তথাপিও 50 কেজি মাছ নোলায়গৈ। কি হ'ল আৰু মাছবিলাক আৰু ভগৱান জানে আৰু। বাকী সেইখিনি কথাখিনি আৰু ক'বলৈ আছিল আৰু ক'লোঁ। মাছ কোনোবাই মাৰিয়ে নিলে নে কি নাজানো আৰু কিয় তেনেকুৱা হ'ল আৰু। এতিয়া পুখুৰী মালিকক পইচা দিবলৈ পইচা নাথাকে। 6,000 টকা। 6,000 টকাৰ পৰা এতিয়া 25 কেজি মাছ লৈছিলোঁ, তাৰ ওলালে 3,000 টকা এটা পালোঁ আৰু। এতিয়া আৰু নিজৰ পকেটৰ পৰা আকৌ 3,000 টকা যাব। নিজৰ মাছ এৰা পইচা সেয়াটো নায়েই। আচৰিত আৰু, বেয়া উল্টা লাগি গৈছে এইবাৰ। বাকী যিয়ে নহওক, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। বেছি দীঘল ভিডিঅ' নহয় আৰু ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ। ভাল লাগিলে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাপোৰ্ট কৰক অলপ। আৰু গুড নাইট আৰু